হেল্ল' এভৰিৱান, মাঘ বিহু বুলি প্ৰস্তুতি বহু দিনৰ পৰা চলি আছে সকলোৰে ঘৰে ঘৰে, নহয় জানো? তাৰে ব্যতিক্ৰম নহয় আমাৰ ঘৰতো। তাৰে অকণমান ক্লিপ ভিডিঅ' কৰি ৰাখিছোঁ, তাকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। এয়া বিহু বুলি মাহ, তিল, মগু, বালি ধুই ৰ'দত মেলি দিয়া হৈছে। তাৰপিছত মায়ে এইপিনে ধানটো সিজাই আছে যাতে ধানটো ভালদৰে খুন্দি পেলাই চিৰা হয় বুলি, আৰু দেউতাই মিলত খুন্দি আনিলে আৰু এয়া বায়ে চিৰাটো জাৰিলে। তাৰপিছত এয়া মাহ কাৰাই বনাই থকা অৱস্থা, এয়া মাহ কাৰাইটো হৈও উঠিলে। তাৰপিছত মায়ে এইপিনে পিঠাৰ বাবে চাউলৰ গুৰি খুন্দি আছে, লগতে বৰা চাউলো উৰলত খুন্দিলে। এয়া বৰা চাউল যে মোৰ বহুত বেছি ভাল লাগে, মানে খাই পেলাই। তাৰপিছত এয়া আছে টপলা ভাত, আৰু টপলা ভাতটো সকলোৰে প্ৰিয়, নহয় জানো? তাৰপিছত এয়া মায়ে নাৰিকলখিনি ৰুকি দিলে। তাৰপিছত মই ভাজিলোঁ আৰু নাৰিকল লাড়ু বনাবলৈ ল'লোঁ, আৰু এয়া নাৰিকল লাড়ু হৈও উঠিলে। তাৰপিছত এয়া শুকান নাৰিকলৰ পিঠা মায়ে বনালে, অকণমানকৈ সকলো হৈ উঠিল। এতিয়া মাথো খোৱাৰহে কথা, কি কয় ৰাইজ? তেন্তে আজিলৈ আহিছোঁ, বাই।